সো আজি কিছু সময় পূৰ্বে যিবিলাক ষ্টুডেণ্টে 2023 অৰ্থাৎ 2023 বৰ্ষত এছএছচি এইচএছৰ আণ্ডাৰত বিফাৰ্ম এণ্ড ডিফাৰ্ম কোৰ্চ কৰিম বুলি ভাবি আছা। চ' তোমালোকৰ বাবে এটা আৰু নতুনকৈ PDF জাৰি কৰি দিছে, যিটো PDFৰ ভিতৰত তোমালোকৰ টোটেল 18খন কলেজৰ নাম মেনশ্যন আছে। এই কলেজকেইখনত কিয় অৰ্থাৎ এই নতুনকৈ PDFটো দিছে আৰু এই কলেজকেইখনৰ ভিতৰত এই যিখন লিষ্ট আছে, এই লিষ্টখন বেছিকেলি প্ৰাইভেট ইনষ্টিটিউচনৰ বাবে হয়, যে কোনকেইখন প্ৰাইভেট ইনষ্টিটিউচন এছএছচি এইচএছৰ আণ্ডাৰত এফিলিয়েট আছে, গোটেইকেইখনৰ লিষ্ট ইয়াত দিয়া আছে। এই 18খন কলেজৰ ভিতৰত যিবিলাকে ভাবি আছা যে মই প্ৰাইভেটৰ ডিফাৰ্ম বা বিফাৰ্ম কোৰ্চ কৰিম, এইকেইখনৰ ভিতৰত তোমালোকে কোনখন কলেজত কৰিব লাগে আৰু সেই কলেজখনত কিয় কৰিব লাগে, কলেজখনৰ ফিজ কিমান হয়, এডমিশ্যন প্ৰচেছ কি হয়, কলেজৰ কণ্টেক্ট নাম্বাৰ ক'ত পাবা, গোটেইখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম বা আলোচনা কৰিম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, যাতে তোমালোকক মই যিখিনি ৰিজন কওঁ যে এই কলেজখনত তোমালোকে কিয় এডমিশ্যন ল'ব লাগে, সেইখিনি তোমালোকে বুজি পোৱা। যদিও ভিডিঅ'টো ভাল লাগে নিজৰ বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰিবা, যিবিলাকে প্ৰাইভেট কলেজত ডিফাৰ্ম এণ্ড বিফাৰ্ম কোৰ্চ কৰিম বুলি ভাবি আছে। চ' পোনপ্ৰথমতে চাই লোৱা, এই যিটো PDF আছে, এই PDFটো তোমালোকৰ সুবিধাৰ্থে বহুতে বিচাৰিব পাৰা। চ' যিবিলাকে বিচাৰা তোমালোকক মই আমাৰ এই PDFটো হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰি দিম, তাৰে পৰা তোমালোকে চাই ল'বা। হোৱাটছআপ গ্ৰুপৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাতে জইন হৈ ল'বা। টাইম টু টাইম তাতে কিছুমান ইনফৰমেশ্যন তোমালোকে পাই থাকিবা। চ' ইয়াতে পোনপ্ৰথমতে চাই লোৱা, ইয়াতে এখন কলেজৰ নাম মেনশ্যন কৰিছে, সেইখন হৈছে হুডা গ্ৰুপ অফ ইনষ্টিটিউচন নগাঁও। এই কলেজখনত ডিফাৰ্ম এণ্ড বিফাৰ্ম বোথ অৰ্থাৎ তোমালোকৰ আছে। ডিফাৰ্মত ইয়াতে তোমালোকৰ 30টা ছিট কেপাচিটি অৰ্থাৎ এছএছচি এইচএছচি দিব, আৰু বিফাৰ্মৰো ছেম অৰ্থাৎ 50% ছিট গভৰ্ণমেণ্টৰ দ্বাৰা ৰিজাৰ্ভ হ'ব। চ' প্ৰথমে এই PDFটোত এখন কলেজৰ নাম আছে, সেইখন কলেজ হৈছে হুডা গ্ৰুপ অফ ইনষ্টিটিউচন, অৰ্থাৎ সেই কলেজখন নাম্বাৰ 1ত আছে, ৰেংকিং 1ত আছে। তাৰে পিছত নেক্সট আহিছোঁ তোমালোকৰ এই পেজটোলৈ। হয়তো এই পেজটো বহুত ষ্টুডেণ্টে চিনি পাইছা, যেতিয়া তোমালোকে প্ৰিফাৰেঞ্চ চিলেক্ট কৰিবলৈ যাবা, এই পেজটো তোমালোক সকলোৰে সন্মুখত আহে। যদিও কোনোবাই বৰ্তমানলৈ অৰ্থাৎ প্ৰিফাৰেঞ্চ দিয়াও নাই, এই পেজটো চাই ল'বা। এই পেজটোত পোনপ্ৰথমতে এখন কলেজৰ নাম মেনশ্যন কৰা আছে, সেইখন হৈছে ইনষ্টিটিউচন অফ ফাৰ্মাচী AMC ডিব্ৰুগড়। চ' এইখন তোমালোকৰ ডিব্ৰুগড়ত থকা আছাম মেডিকেল কলেজৰ যিটো ডিফাৰ্মৰ ব্ৰাঞ্চ আছে বা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টটো হয়। ইয়াৰে তলত দিয়া আছে 2 নম্বৰত হুডা গ্ৰুপ অফ ইনষ্টিটিউচন নগাঁও বিফাৰ্ম, অৰ্থাৎ ইয়াতেও তোমালোকৰ নামটো দিয়া আছে। এই লিষ্টত কিন্তু গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট গোটেইকেইখন কলেজৰে নাম মেনশ্যন আছে, যিমানবিলাক কলেজত ডিফাৰ্ম এণ্ড বিফাৰ্ম কোৰ্চ আছে। চ' এই লিষ্টতো 2 নম্বৰত আছে, অৰ্থাৎ এইখনটোত লিষ্ট আছে। ফাৰ্ষ্টতে তোমালোকৰ আছে গভৰ্ণমেণ্টখন, তাৰে তলত আছে আমাৰ 2 নম্বৰত হুডা গ্ৰুপ অফ ইনষ্টিটিউচন। এতিয়া নেক্সট ইয়াৰ পিছত চাবা, এইখনো তোমালোকৰ যিবিলাকে ডিফাৰ্মৰ কাউন্সিলিং অলৰেডি কৰিছা, তোমালোকে ইয়াতো দেখিবলৈ পাইছা ইনষ্টিটিউচন অফ ফাৰ্মাচী। ফাৰ্ষ্ট আছে GMC, তাৰে পিছত আছে AMC, তাৰে পিছত আছে SMC, তাৰে পিছত দিয়া আছে হুডা গ্ৰুপ অফ ইনষ্টিটিউচন। অৰ্থাৎ চিৰিয়েলি চাবা, ফাৰ্ষ্ট GMC আহে, সকলোৱে জানা GMC টপ কলেজ হয়। তাৰে পিছত আছে তোমালোকৰ AMC আছাম মেডিকেল কলেজ হয়। তাৰে পিছত আছে ইনষ্টিটিউচন অফ ফাৰ্মাচী শিলচৰ মেডিকেল কলেজ হয়। ৰেংকিং ৱাইজ আহিছে, অৰ্থাৎ প্ৰথম GMC অৰ্থাৎ তাত হাই কাট অফ যায়, তাৰে পিছত যায় AMC, তাৰে পিছত যায় SMC, তাৰে পিছত আছে হুডা গ্ৰুপ অফ ইনষ্টিটিউচন। চ' এতিয়া তোমালোকে যদিও লক্ষ্য কৰিছা গম পাবা, হুডা গ্ৰুপ অফ ইনষ্টিটিউচনখন প্ৰত্যেকটা কলেজত অৰ্থাৎ গোটেইকেইটা লিষ্টতে নাম্বাৰ 1ত আছে। এতিয়া বহুত এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যে নাম্বাৰ 1ত থাকিলে কি হ'ল। চ' চাবা, তোমালোকে ইয়াতে হয়তো গম পাইছা চিষ্টেমটো কেনেকুৱা ধৰণে আহিছে। টপ কলেজত সদায় ওপৰত থাকে, সেই PDFটোত চাবা তাতে ওপৰত আছে প্ৰাইভেটত। তাৰে পিছত এই লিষ্টত চাবা, এই লিষ্টৰো সকলোতকৈ ওপৰত। চ' আই হোপ তোমালোকে এতিয়ালৈ বস্তুখিনি বুজি পাইছা যে তোমালোকে যদিহে প্ৰাইভেটত এতিয়ালৈ এডমিশ্যন লোৱা নাই, তোমালোকে ক'ত লোৱাটো উচিত। এতিয়া বহুত এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যে নাম্বাৰ 1ত থাকিলে সেইটোৰ পৰা কি হ'ল, মানে সেইটোৰ পৰা কি বুজিব পৰা যায়। চাবা, মই এটা সৰু ইনফৰমেশ্যন দি দিওঁ, যেনেকুৱা ধৰণে ইয়াতে তোমালোকে দেখিবলৈ পাইছা, ফাৰ্ষ্ট আছে GMC, তাৰে পিছত আছে আছাম মেডিকেল কলেজ, তাৰে পিছত আছে শিলচৰ মেডিকেল কলেজ। ছেম প্ৰচেছত হয়, প্ৰাইভেট কলেজৰো ৰেংকিং ৱাইজ আহে, যিখন কলেজৰ ৰেংক অৰ্থাৎ যিখন কলেজত ভাল হয় বা যিখন কলেজ বেষ্ট বুলি ক'ব পৰা, সেইখন নাম্বাৰ 1ত থাকে, তাৰে পিছত ক্ৰমান্বয়ে কমি আহি থাকে। চ' ছেম হয়, যিবিলাকে বৰ্তমানলৈ এডমিশ্যন লোৱা নাই, যদিও তোমালোকে মোক সোধা যে ক'ত এডমিশ্যন ল'ব লাগে, মই চকু মুজি ক'ম যে হুডাত এডমিশ্যন লোৱা, হুডা গ্ৰুপ অফ ইনষ্টিটিউচন। কাৰণ এইখন SSC HSC যেতিয়া নাম্বাৰ 1ত দিছে, অৰ্থাৎ সেই কলেজখন অৰ্থাৎ নোৱাৰি আৰু। চ' এতিয়া বহুত এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যে অৰ্থাৎ এই কলেজখন যি আছে, এই কলেজখনততো কি এনেকুৱা বস্তু আছে যাৰ ফলত এই কলেজখন আমি এডমিশ্যন ল'ব লাগে। চ' চাবা, নাম্বাৰ 1ত থকাৰ উপৰিও ইয়াতে এটা তোমালোকৰ সৰু ইনফৰমেশ্যন জনাটো জৰুৰী। আজিৰ পৰা কেইমাহমান আগত, প্ৰায় 2-3 মাহমান আগত তোমালোকে চাগে এটা নিউজ পাইছিলা যে যিখন তোমালোকৰ গুৱাহাটী মেডিকেল কলেজ আছে, আছাম মেডিকেল কলেজ আছে, বৰপেটাৰ যিখন কলেজ আছে, সেই 3খন কলেজৰে এপ্ৰুভেলটো গুচাই লৈ গৈছিল। চ' এতিয়া বহুত এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যে এপ্ৰুভেল গুচাই লৈ গৈছিল, তাৰ লগত এইটো বস্তুৰ কি সম্বন্ধ। চাবা, এপ্ৰুভেলটো যেতিয়া গুচাই লৈ যায়, সেই কলেজখনত পঢ়ি থকা ষ্টুডেণ্টবিলাকৰ ভৱিষ্যতটো অন্ধকাৰে গুচি যায়। সেইটো বস্তু সদায় মনত ৰাখিবা। আৰু এইটো মই কোৱা নাই, তোমালোকে নিউজবিলাক চাবা, ৰিচেণ্টলি বস্তুবিলাক চাবা, গম পাবা সকলোৱে। আৰু মোৰ ইয়াত কোনো ধৰণৰ প্ৰফিট বা লছ নাই, জাষ্ট তোমালোকৰ সুবিধাৰ বাবে কৈ আছোঁ, ইমান উদাহৰণ দি পেলাই। চ' সেই নিউজত তাত দিয়া আছিল কেনেকুৱা ধৰণে কি হয়।
সো এপ্ৰুভেল গুচোৱাৰ পিছত প্ৰাইভেট কলেজত এপ্ৰুভেল যদি এবাৰ গুচি যায় অনাটো ইমান সহজ নহয়। গভৰ্ণমেণ্ট কলেজৰ এপ্ৰুভেল গুচি গৈছে দেন আনিব পাৰে, কাৰণ এইখন গভৰ্ণমেণ্টে কণ্টেক্ট কৰি থাকে। বাট প্ৰাইভেট কলেজ এখনৰ এপ্ৰুভেল গুচি গ'লে ইমান সহজে নাহে। কিন্তু হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যন আমাৰ অসমৰ ভিতৰত 3 নম্বৰ এষ্টাব্লিছ কলেজ হয়, যিখন কলেজৰ নাম ইয়াত মেনশ্যন আছে, বাকীবিলাক কলেজৰ নাম মেনশ্যনে নাই সেনেকুৱা ধৰণে। চ' আই হোপ তোমালোকে গম পাইছা তোমালোকে ক'ত এডমিশ্যন লোৱাটো উচিত, বা তোমালোকে যদিহে মোক সোধা যে ক'ত ল'ব লাগে, মই হুডাত ল'বলৈ ক'ম। তোমালোকে হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব পাৰা। এতিয়া বহুত এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যিবিলাকে ক'ব যে মই হুডাত এডমিশ্যন ল'বলৈ মই ৰেডি। চ' এতিয়া নেক্সট কি হ'ব, যদিহে তোমালোকে হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ম বুলি ভাবিছা, এই ডিছপ্লেত অৰ্থাৎ এই ভিডিঅ'টোৰ ডিছপ্লেত এটা কণ্টেক্ট নাম্বাৰ থাকিব, কণ্টেক্ট নাও বুলি। সেই কণ্টেক্ট নাও বুলি যিটো নাম্বাৰ দিয়া থাকিব, সেই নাম্বাৰটোত পোনপ্ৰথমতে তোমালোকে হোৱাটছএপ জৰিয়তে গোটেইখিনি ইনফৰমেশ্যন লৈ ল'বা, ক'ত কি হয় বা কেনেকুৱা ধৰণে হয়, আৰু তাৰপিছত তোমালোকক অৰ্থাৎ এডমিশ্যন ল'বলৈ পাৰিবা। চিট কিন্তু বেছি নাথাকে, কাৰণ টপ ৰেংকিঙত থকা কলেজ হয়। চ' সেইবাবে চিট বেছি নাথাকে। যদি অৰ্থাৎ ল'বৰ মন আছে, ইচ্ছা আছে যে মই ল'ম, দেন অতি সোনকালে লৈ ল'বা। মোৰ কোনো ধৰণৰ লাভ লছ নাই, গোটেইখিনি বুজাই ক'লোঁ যে কিয় ল'ব লাগে, লাইভ এক্সাম্পল দেখুৱাই দিলোঁ যে গোটেইকেইখন কলেজৰ ৰেংকিং ৱাইজ আহিছে। চ' সেইবাবে আৰু ইয়াৰ পিছত তোমালোকৰ সুবিধাৰ্থে মই কলেজৰ ফিজ পাতিৰ কথা কৈ দিওঁ, যাতে তোমালোকে বস্তুখিনি ভালদৰে বুজি পোৱা। চ' ইয়াতে তোমালোকৰ টোটেল যদিহে তোমালোকে ডি ফাৰ্ম কৰা 2 বছৰত টোটেল 2,60,000 টকা যাব, আৰু যদিহে কোনোবাই বি ফাৰ্ম কৰা তোমালোকৰ এডমিশ্যন ফিজৰ লগত গোটেইখিনি চেমিষ্টাৰ ফিজ পাতি মিলি 4 বছৰত টোটেল 4,80,000 টকা যাব, যিটো খুবেই কম। সেইকাৰণে মই কৈছিলোঁ ল' ফিজ হয়। আৰু অসমৰ ভিতৰত 3 নম্বৰ এষ্টাব্লিছ কলেজ আৰু SSUHS ৰেংকিং 1ত ৰখা কলেজ হয়। ত' আই হোপ তোমালোকে এতিয়ালৈ বহুখিনি বস্তু গম পালা যে ক'ত এডমিশ্যন ল'ব লাগে, কিয় ল'ব লাগে, বা গোটেইখিনি। চ' ইয়াৰ পিছত নেক্সট বহুত ষ্টুডেণ্টে সুধি আছে যে দাদা যদিহে মই কোৱালিফাই নকৰোঁ এক্সামিনেশ্যন, দেন তেতিয়াও মই এডমিশ্যন পাম নেকি? চ' এই ক্ষেত্ৰত তোমালোকে প্ৰাইভেটত পাব পাৰা। প্ৰাইভেটত মই ক'লোৱে অলৰেডি হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যন, তাৰ কণ্টেক্ট নাম্বাৰ মই এই ডিছপ্লেত শ্ব' কৰাই দি আছোঁ, লগতে এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি আছোঁ, কমেণ্ট বক্সত দি আছোঁ, পিন কমেণ্টত দি আছোঁ। তোমালোকে তাতে চাই লোৱা, কণ্টেক্ট কৰা, সিহঁতৰ লগত যোগাযোগ কৰা যে মই কোৱালিফাই কৰা নাই। পোনপ্ৰথমতে জনাবা যে তুমি এডমিশ্যনটো ল'ব বিচাৰিছা। যদিহে ইণ্টাৰেষ্ট আছে, এনেই নুসুধিবা, কাৰণ সিহঁতেও বেয়া পাব, বা এনেকুৱা ধৰণে এটা ৰেপুটেড কলেজ হয় সেইখন, সেইকাৰণে নাম্বাৰ 1ত আছে। চ' তোমালোকে ভাবি চিন্তি যদিহে ল'বৰ মন আছে লৈ ল'ব পাৰা, বাকী তোমালোকৰ কথা। চ' ইয়াৰ পিছত নেক্সট বহুতবিলাক ষ্টুডেণ্টে সুধি আছে 2টা কমন কুৱেশ্যন। ফাৰ্ষ্ট সুধি আছে যে দাদা মই প্ৰিফাৰেঞ্চ কিমানটা দিব পাৰিম? চ' প্ৰিফাৰেঞ্চৰ কোনো ধৰণৰ লিমিটেশ্যন নাই, যিমান ইচ্ছা সিমান দি থকা। 20টা দিবৰ মন আছে 20টা দিয়া, 50টা দিব আছে 50টা দিয়া, বা তোমালোকে 104টালৈ দিব পাৰিবা। কিন্তু 104টা তাত প্ৰিফাৰেঞ্চ নাইয়ে, আৰু ইমানবিলাক দিও লাভ নাই। চ' ভালদৰে যিখিনি দিয়া ভাবি পেলাই চিন্তি পেলাই দিয়া। আৰু এটা বস্তু মনত ৰাখিবা, প্ৰিফাৰেঞ্চটো যদি এবাৰ লক কৰি দিছা, সেইটো জীৱনত কেতিয়াও এডিট কৰিব নোৱাৰা। আৰু যদিহে তোমালোকে নিজে লক নকৰা, তথাপিও অট'মেটিকেলি লক হৈ যাব। চ' এইটো তোমালোকে চাই ল'বা লক হৈছে নে হোৱা নাই। লক নহ'লে অট'মেটিকেলি হৈ যাব, আৰু লক হোৱাৰ পিছত এডিট কৰিব নোৱাৰা, সেইটো বস্তু মনত ৰাখিবা। চ' ইয়াৰ পিছত নেক্সট আৰু বহুত ষ্টুডেণ্টে সুধি আছে যে দাদা কাউন্সেলিং কোনে কৰিব পাৰিব? চ' কাউন্সেলিঙত যিবিলাকে কোৱালিফাই কৰিছা, যিবিলাক ষ্টুডেণ্টে এই এক্সামিনেশ্যনটো কোৱালিফাই কৰিছা, তোমালোকে অৰ্থাৎ কাউন্সেলিং কৰিব পাৰিবা। যিবিলাকে কোৱালিফাই কৰা নাই তোমালোকে প্ৰাইভেটত পাব পাৰা। প্ৰাইভেট কলেজৰ কথা মই অলৰেডি ক'লোৱে যে প্ৰাইভেটত হুডা গ্ৰুপ অফ ইনষ্টিটিউশ্যন মই নাম্বাৰ 1ত তোমালোকক ছাজেশ্যন কৰিম। চ' সেই কলেজৰ কণ্টেক্ট নাম্বাৰে ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাতে তোমালোকে কণ্টেক্ট কৰা। কণ্টেক্ট কৰি সুধি লোৱা যে মই কোৱালিফাই কৰা নাই, মই চিট পাম নেকি? যিবিলাকে চিৰিয়াছ তোমালোকে সুধি ল'বা, কাৰণ তোমালোকৰে বেনিফিট হ'ব। চ' আই হোপ আজিৰ ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা। যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজতে সীমিত নাৰাখি নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আৰু যিবিলাকে প্ৰাইভেট ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ম বুলি ভাবি আছা, দেন কণ্টেক্ট কৰি ল'বা। ডিছপ্লেত কণ্টেক্ট নাম্বাৰ শ্ব' কৰি দিছোঁ। চ' আজিলৈ মানে জয় আই।